নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'টো থাম্বনেল আৰু টাইটেলখন চাই আপোনালোকে নিশ্চয় অলপ হলেও গম পাইছে বা অনুমান কৰিব পাৰিছে যে আজিৰ টপিকটো কেনেকৈ এটা ইন্টাৰেষ্টিং টপিক হ'বলৈ গৈ আছে। বন্ধুসকল, সঁচাকৈ ইউএছএ চেনেল যদি এটা বনাব ইচ্ছা আছে, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে সম্পূৰ্ণ। আৰু যদি আপোনালোকে ভাবিছে যে ইউএছএ চেনেল বনোৱাৰ পিছত আমাৰ কি লাভ হ'ব, আপোনালোকে ভিডিঅ'টো জাষ্ট আপোনালোকে স্কিপ নকৰি আপোনালোকে শেষলৈকে চাব। কি লাভ হ'ব, কি হ'ব, আপোনালোকক গোটেই শেষত মই আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম। প্ৰথমতে আপোনালোকক মই দেখাই দিম যে ইউএছএ চেনেলটো কেনেকৈ ষ্টেপ বাই ষ্টেপ বনাব লাগে। আমাৰ ইণ্ডিয়ান চেনেল বা ইউএছএ চেনেল বুলি ক'লে বহুত পাৰ্থক্য আছে, তাতে বহুত সেটিংছ বেলেগ বেলেগ সেটিংছ অন কৰিব লাগে, ঠিক আছে। কিন্তু কিছুমান প্ৰচেছ বা কিছুমান কাম একে থাকে, একে থকাবিলাক মই আপোনালোকক কৈ যাম। আৰু কোনটো সেটিংছ চেঞ্জ কৰিব লাগে সেই বস্তুখিনি কৈ যাম এই ভিডিঅ'টোত। আপোনালোকে সম্পূৰ্ণ চাব, আপোনালোকে ধুনীয়াকৈ বুজি পাব, ঠিক আছে। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই এটাই ৰিকুৱেষ্ট কৰিছো আপোনালোকক, যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক মই আপোনালোকৰ কাৰণে সদায় বনাই আহিছো আৰু আগলৈ বনাই যাম, ঠিক আছে। তো বলক তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰিছো। তো এয়া চাওক, মই মোবাইলৰ স্ক্ৰীনখন অন কৰি কেনে আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ গাইড কৰি যাম, ঠিক আছে। আপোনালোকে সেই ষ্টেপটো ফ'ল' কৰিলে হ'ল, ঠিক আছে। তো এয়া চাওক, মই মোবাইলৰ স্ক্ৰীনখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো, ঠিক আছে। আপোনালোকে ষ্টেপ বাই ষ্টেপ চালে হ'ল। আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো গুগল আছে সেই গুগলটো প্ৰথমতে অন কৰি ল'ব। কাৰণ আপোনালোকৰ বহুত পুৰণা ইমেইল আছে মই জানো, কিন্তু পুৰণা ইমেইলেদি মোৰ মতেদি আপোনালোকে যদি ইউটিউব চেনেল খুলিব যায়, আজিৰ দিনত আপোনালোকে চেনেল গ্ৰ' কৰিব নোৱাৰে। এতিয়া যদি আপুনি নতুনকৈ চেনেল এটা খুলি নতুন ইমেইল এটা বনায়, তেতিয়াহ'লে আপোনালোকৰ সেই ইমেইলটোত ৰিচ বহুত বেছি পৰিমাণে থাকিব আৰু ইউটিউব এলগৰিথমত সোনকালে আপোনাৰ চেনেলটো ভাইৰেল হোৱাৰ চান্সটো বাঢ়ি যায়। সেইকাৰণে কৈছো আপোনালোকক এটা নতুন ইমেইল ক্ৰিয়েট কৰিহে আপোনালোকে ইউটিউব চেনেল খোলক, তেতিয়া আপোনালোকৰ চান্সটো বাঢ়ি যায় ভাইৰেল হোৱাৰ, ঠিক আছে। তো ইয়াতে কি কৰিব, আপোনালোকে ওপৰত দেখা পাব, ইয়াতে আপোনালোকৰ লগো এটা থাকিব। ইয়াতে আপোনালোকৰ যিটো লগো শ্ব' কৰিছে সেই লগোটোত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক, ঠিক আছে। ইয়াতে লগোটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব সুইচ একাউণ্ট বুলি আছে, এইটো সুইচ একাউণ্ট বুলি আছে ইয়াতে, ঠিক আছে। তো সুইচ একাউণ্টটো হৈছে আপোনালোকৰ যিমান ইমেইল একাউণ্ট আছে, পুৰণা ইমেইল একাউণ্ট, সেই গোটেইবিলাক ইয়াতে শ্ব' কৰিব। তো মই ইয়াতে মাৰি দিছোঁ, ঠিক আছে। তো ইয়াতে সুইচ একাউণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে তলত চাব এড এনাদাৰ একাউণ্ট বুলি এটা আহি আছে। তো আমি কি কৰিম, এড এনাদাৰ একাউণ্টত মাৰি দিম। এড এনাদাৰ একাউণ্টত মাৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো স্ক্ৰীন পাছৱৰ্ড মোবাইলৰ, তো সেই পাছৱৰ্ডটো খুজিও আপোনালোকে দিলে হ'ল, ঠিক আছে। তো সেই পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে 1 ছেকেণ্ড মান ৰ'ব লাগিব, 1-2 ছেকেণ্ড, ঠিক আছে। তো ইয়াতে এতিয়া আপোনাৰ ইমেইলৰ প্ৰথমতে মই 2 মিনিটৰ সময় লৈ কেনে আপোনালোক ইমেইলটো কেনেকৈ ক্ৰিয়েট কৰিব সেইটো বুজাই দিছোঁ। কাৰণ বহুতৰে কনফিউজন হৈ যায় যে ইউটিউব একাউণ্ট এটা খোলাৰ আগত ইমেইলটো কেনেকৈ বনাব লাগে সেইটো বৰ্তমানলৈকে আজিলৈ আপোনালোকে বহুতেই শিকিব পৰা নাই, ঠিক আছে। তো প্ৰথমতে মই এইটো শিকাই লৈছোঁ, তাৰপিছত মই আপোনালোকক ছেকেণ্ড ষ্টেজত লৈ যায় চেনেলটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেইটো বুজাই দিম, ঠিক আছে। তো প্ৰথমতে আপোনালোকে কি কৰিব, ইয়াতে চাই আছে আপোনালোকে ক্ৰিয়েট একাউণ্ট বুলি আছে, এই ক্ৰিয়েট একাউণ্টত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক, ঠিক আছে। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এই বস্তুখিনি কনফিউজন হৈ যায় যে ইয়াতে দুটা অপশ্যন আছে, আমি কোনটো ইউজ কৰিম বা কোনটো আমি চিলেক্ট কৰিম, ঠিক আছে। তো এতিয়া আপোনালোকে চাওক, এই দুটাৰ অৰ্থই মই বুজাই দিছোঁ। যেতিয়া আপুনি নিজৰ কাৰণে ব্যৱহাৰ কৰে, তেতিয়া আপুনি ইয়াতে দেখা পাব ফৰ মাই পাৰ্চনেল ইউজ। আপুনি নিজৰ কাৰণে বুলি ক'লে এতিয়া কি হ'ব, আপুনি নিজৰ ইউটিউব চেনেলৰ কাৰণে ব্যৱহাৰ কৰিব, নিজৰ ফেচবুকৰ কাৰণে ব্যৱহাৰ কৰিব, নিজৰ যি ছ'চিয়েল মিডিয়া আছে বা নিজৰ যি পাৰ্চনেল ডিটেইলছৰ কাৰণে, এই বস্তুখিনি আপোনালোকৰ ইউটিউব চেনেল খোলাৰ পৰা আৰম্ভ কৰি নিজৰ যি পাৰ্চনেল কামত ব্যৱহাৰ কৰা, এইটো হ'ব আপোনাৰ ফৰ মাই পাৰ্চনেল ইউজ, ঠিক আছে। এতিয়া তলৰটো হৈছে ফৰ ৱৰ্ক অৰ মাই বিজনেছেছ। এইটো কোনে খোলে, এইটো সেই লোকে খোলে যিসকলৰ ছাপ'জ ধৰি লওক আপোনাৰ এটা প্ৰডাক্ট আছে, আপুনি প্ৰডাক্টটো চেল কৰিব লাগে। আপোনালোকে যে সেই ব্ৰেণ্ড কলাবৰেশ্যনৰ কাৰণে যে এটা ইমেইলেদি কণ্টেক্ট কৰে মানুহক, সেই ইমেইলটো হৈছে আপোনালোকৰ ফৰ ৱৰ্ক অৰ মাই বিজনেছ। যদি আপোনালোকে এটা ব্ৰেণ্ড চেল কৰিব বিচাৰে কোম্পানী হিচাপত, যদি আপোনাৰ কিবা এটা প্ৰডাক্ট আছে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণে চিলেক্ট কৰিব লাগিব। এতিয়া আমি যিহেতু ইউটিউব চেনেল খুলিম, মোৰ এইটো পাৰ্চনেলে হ'ব না ইউটিউব চেনেলটো, তো গতিকে মই ইয়াতে চিলেক্ট কৰিম ফৰ মাই পাৰ্চনেল ইউজ, ঠিক আছে। তো ফৰ মাই পাৰ্চনেল ইউজত মই ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে বহুতে ভুল কৰে, ইউটিউব চেনেলৰ নাম দি দিয়ে। ইয়াতে ইউটিউব চেনেলৰ নাম দিব নালাগে, ইয়াতে জাষ্ট আপোনালোকে নিজৰ নামটো দিলে হ'ল, ঠিক আছে। ঠিক আছে, তো ইয়াতে আপোনাৰ নিজৰ নামটো দিলে হ'ল, ইয়াতে ইউটিউব চেনেলৰ নাম দিব নালাগে। বহুতে যিটো ইউটিউব চেনেল খুলিম বুলি ভাবে, সেই ইউটিউব চেনেলটোৰ নামটো ইয়াতে দি দিয়ে। ইয়াতে ইউটিউব চেনেলৰ নাম দিব নালাগে, এইটোত আপোনাৰ নিজৰ নাম দিলে হ'ল।
ঠিক আছে তো মই নামটো দি দিলো এতিয়া আপোনালোকে ইয়াতে ডেট অফ বাৰ্থ এটা দিব ডেট অফ বাৰ্থটো এনেকৈ দিব যাতে আপোনালোকৰ 18 বছৰৰ ওপৰত আহি যায় আপোনালোকে ডেট অফ বাৰ্থটো ভুল কৰি দিলেও কথা নাই আপোনালোকে যি ইচ্ছা সেই সিলেক্ট কৰিব পাৰিব জাস্ট এটা কথা মনত ৰাখিব ডেট অফ বাৰ্থটো যাতে আপোনাৰ 18 বছৰৰ বেছি হৈ যায় 18 বছৰৰ তলত নিদিব ঠিক আছে তো মই ইয়াতে সিলেক্ট কৰি দিলো ঠিক আছে এনেকৈ সিলেক্ট কৰি দিলো তো ডেট অফ বাৰ্থটো সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত এতিয়া আপোনালোকৰ নিজৰ ইচ্ছা মতে আপোনালোকে এটা ইমেইল বা জিমেইল এটা ক্ৰিয়েট কৰিব লাগিব ঠিক আছে তো মই ইয়াতে লিখি দিছো আপোনালোকৰ তো মই এটো লিখি দিছিলো এটো অলৰেডি আছে তো মই এতিয়া অলপ বদলে দিম তো এটো দিছো এটো আছে অলৰেডি ঠিক আছে তো মোৰ ইমেইলটো হৈ গৈছে এতিয়া মোক এটা ষ্ট্ৰং পাসওয়ার্ড দিব দিছে ঠিক আছে তো ষ্ট্ৰং পাসওয়ার্ড বুলি ক'লে আপোনালোকে জিটি পাসওয়ার্ড দিলে নহব কাৰণ আপোনালোকৰ ইমেইলটো যাতে পিছত হ্যাক হৈ না যায় তো এনেকুৱা এটা ষ্ট্ৰং পাসওয়ার্ড দিব লাগিব আপোনালোকে ষ্ট্ৰং পাসওয়ার্ড কেনে কৈ দিব মই বুজাই দিছো আপোনালোকে প্ৰথমতে কেইটামান লেটাৰ লিখি দিয়ক ঠিক আছে আপোনালোকৰ যি আহে মনত যে এটো দিলে ষ্ট্ৰং পাসওয়ার্ড হৈ যাব আপোনালোকে নামৰ লাষ্টৰ আখৰ দিব পাৰে বা কাবাৰ বেলেগ দিব পাৰে আপোনালোকৰ ফেভাৰিট বস্তুৰ নামো দি কেনে আপোনালোকে দিব পাৰে ঠিক আছে ষ্ট্ৰং পাসওয়ার্ড বুলি ক'লে আপোনালোকে কেনে কৈ দিব লাগিব মই দিছো প্ৰথমতে আপোনালোকে কেইটামান আখৰ দিলে তাৰ পিছত আপোনালোকে এটা সিম্বল দিয়ক এডৰেট দিয়ক বা কিবা ইয়াতে যি সিম্বল আছে আপোনালোকে সেই সিম্বলটো ব্যৱহাৰ কৰক তাৰ পিছত আপোনালোকে কেইটামান সংখ্যা লগাই দিয়ক ঠিক আছে ঠিক আছে এনেকৈ আপোনালোকে পাসওয়ার্ডটো দিব পাৰে 8টা আখৰত দিলে হল ঠিক আছে তো মই এনেকৈ দি দিছো তো এতিয়া চাব ষ্ট্ৰং পাসওয়ার্ড হৈ গৈছে মোৰ এটো ডাইৰেক্ট কোনো ধৰণৰ প্ৰবলেম নহয়কে আপোনালোকৰ এটা ইমেইল একাউন্ট এটা এটো খোলা গল ঠিক আছে খোলা যোৱা নাই এতিয়া 90% হৈ গল আপোনালোকৰ তলত নেক্সট আছে নেক্সটত ক্লিক কৰি দিয়ক স্ক্ৰল ডাউন কৰি আপোনালোকে আই এগ্ৰিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইমেইলটো ক্ৰিয়েট কৰা হৈ গল ঠিক আছে তো এতিয়া আপোনালোকৰ ইমেইলটো ক্ৰিয়েট কৰা হৈ গল মই দেখাই দি আছো আপোনালোকৰ যেটো ইউটিউব আছে সেই ইউটিউবটো অন কৰি লওক ইউটিউবটো অন কৰি লোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ তলত ইয়াতে দেখা পাব আপোনালোকৰ যেটো লোগো আছে ইউটিউবৰ লোগো আছে সেই লোগোটোত আপোনালোকে ইয়াতে ক্লিক কৰি দিলে ঠিক আছে এই যেটো লোগো দেখা পাইছে আপোনালোকে এই লোগোটোত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব ওপৰত দেখা পাব একাউন্টস এই একাউন্টসত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক একাউন্টসত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে চাব এতিয়া আমি যেটো নতুনকৈ ইমেইল খুলিছিলো হেতু ইয়াতে শো কৰি আছে এটো চাওক আপোনালোকে এটো ইয়াতে শো কৰিছে ধুনিয়াকৈ ঠিক আছে তো আমি এই শো কৰা নতুন ইমেইলটোত ক্ৰিয়েট কৰি দিম ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব এটো এনেকুৱাকৈ আপোনালোকৰ শো কৰিছে বিলকুল একদম নতুন এটো ইমেইল ইয়াতে আমি একো কৰাই নাই এতিয়ালৈকে এতিয়াই আমি আৰম্ভ কৰিম ঠিক আছে তো নেক্সট আকৌ আপোনালোকৰ ৰাইট সাইডত থকা কৰ্নাৰৰ তলত এই কৰ্নাৰৰ তলত লোগোটোত ক্লিক কৰি দিয়ক আপুনি লোগোটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ওপৰত ধুনিয়াকৈ লিখা গৈছে ক্ৰিয়েট এ চেনেল কাৰণ এই ইমেইলটোত আমি চেনেল খোলা নাই যেটো এতিয়া ইয়াতে চেনেলটো খুলিব দিছে তো আমি ক্ৰিয়েট এ চেনেলত ক্লিক কৰি দিলো সিম্পল ইয়াতে এতিয়া আপোনালোকে চাওক কি কি বস্তু দিছে তলত দি দিছে আপোনাৰ ক্ৰিয়েট চেনেল তো আমি ক্ৰিয়েট চেনেলত ক্লিক কৰি দিলো ঠিক আছে তো ক্ৰিয়েট চেনেলত ক্লিক কৰি দিয়াৰ লগে লগে চেনেল ক্ৰিয়েটেড বুলি লিখা গৈছে কিন্তু আমি ইয়াতে অলপ কাস্টমাইজেশন কৰিব লাগিব কি কৰিব লাগিব মই দেখাই দি আছো আপোনালোকৰ চেনেলটো ধুনিয়া হোৱাৰ কাৰণে আপোনালোকে এগেইন লোগোটোত ক্লিক কৰি দিয়ক তলত থকা লোগোত থকাটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে ভিউ চেনেল বুলি ক্লিক কৰি দিয়ক ভিউ চেনেলত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে এডিট চেনেল বুলি পাব এই এডিট চেনেলত আপোনালোকে ক্লিক কৰি দিয়ক এডিট চেনেলত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখা পাব য'ত লিখা আছে নেম হ্যান্ডেল চেনেল ইউআৰএল ডেসক্ৰিপচন প্ৰাইভেচি ঠিক আছে এই বস্তুখিনি আপোনালোকে কোড কেনেকৈ লিখিব লাগে আপোনালোকৰ নতুনকৈ আবৰে কোনো ধৰণৰ আইডিয়া নাথাকে গতিকে আপোনালোকে কি কৰিব ইয়াতে মই যেনেকুৱাকৈ আপোনালোকক কও হেনেকুৱাকৈ লিখি দিব ঠিক আছে তো প্ৰথমতে আপোনালোকে চেনেলৰ নেমটো চেঞ্জ কৰি দিলে চেনেলৰ নেম এটা দি দিলে ঠিক আছে
ইয়াৰ টেক বান বুলি দি দিলো ঠিক আছে সেভ কৰি দিলো মোৰ নামটো চেঞ্জ হৈ গ'ল এতিয়া আপোনালোকে হ্যান্ডেলটো চেঞ্জ কৰিব বিচাৰে তো হ্যান্ডেলটো চেঞ্জ কৰিব বিচাৰিলে আপোনালোকে হ্যান্ডেলটো চেঞ্জ কৰিব পাৰিব প্ৰবলেম নাই তো মই এটো দি দিছো হ্যান্ডেলটো আছে এটো মই দিব পাৰিম বুলি ৰাইট চিন হৈছে তো হ্যান্ডেলটো এনেকৈ চেঞ্জ কৰি দিলো মই ঠিক আছে এতিয়া ডেসক্ৰিপশনটো আপুনি লিখিব আপুনি কি চেনেল বনাইছে সেই চেনেলটোৰ ওপৰত আপুনি ChatGPT বা Gemini যাই কিনে আপোনালোকে ক'লে হল যে Gemini বা ChatGPT মোক এই চেনেলটোৰ ওপৰত ডেসক্ৰিপশন লাগে তো Gemini আপোনাক বা ChatGPT ধুনিয়াকৈ লিখি দিব আপুনি জাস্ট তাৰ পৰা কপি কৰি আনি কিনে ইয়াতে পেস্ট কৰি দিলে ঠিক আছে তো এতিয়া গোটেইখিনি কাম হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব ইয়াতে যেটো অপচন আছে সেভৰ অপচন আছে ইয়াতে এটো ওপৰত এটো নিলে হৈ যাব আপুনি ডেসক্ৰিপশনটো দিয়াৰ পিছত তেতিয়া আপুনি সেভ কৰি দিলে হল ঠিক আছে তো এনেকৈ আপোনালোকে চেনেলটো ইয়াতে অকমান কাস্টমাইজ কৰি কিনে আপুনি বেক কৰিলে হল আৰু বাকি প্ৰসেসখিনি আপোনালোকে কি কৰিব আপোনালোকৰ যেটো ক্ৰম আছে সেই ক্ৰমটোত কৰিব লাগিব এতিয়া আপোনালোকে ইয়াতে শো কৰি আছে আপোনালোকৰ চাওক প্ৰফাইল লোগো থাম্বনেইল ইউটিউব বেনাৰ ঠিক আছে এই দুখনো আপোনালোকে ChatGPT 1 সেকেন্ডতে বনাব পাৰিব কোনো ধৰণৰ টেনচন নাই মই হেতু আপোনালোকক শেয়াৰ কৰিম ভিডিওটোৰ শেষত কেনেকৈ কি কৰি কেনে আপোনালোকে ডেসক্ৰিপশনটো চেনেলৰ ডেসক্ৰিপশন বা চেনেলৰ প্ৰফাইল বা চেনেলৰ বেনাৰ কেনেকৈ আনিব লাগে মই আপোনালোকক ধুনিয়াকৈ দেখাই দিম আপোনালোকে ভিডিওটো শেষলৈকে চাওক এতিয়া মই মেইন প্ৰসেসটো দেখাই দিছো আপোনালোকৰ যেটো ক্ৰমত গৈ কেনে আপোনালোকে কৰিব লাগিব আপোনালোকৰ যেটো মোবাইলৰ ক্ৰম আছে সেই ক্ৰমটো অন কৰি লওক ঠিক আছে মোবাইলৰ ক্ৰমটো অন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰি দিয়ক yt.studio.com তো এনেকুৱাকৈ সাৰ্চ কৰি দিয়ক YT Studio বুলি সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে তলত দেখা পাব এটো ইউটিউব বুলি লিখা গৈছে এই ইউটিউবত আপোনালোকে ক্লিক কৰি দিয়ক এই ইউটিউবত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এনেকুৱাকৈ এখন ইন্টাৰফেসলৈ লৈ যাব যত আপোনালোকৰ চেনেলটো কাস্টমাইজেশন কৰিব লাগিব আৰু ইএসএ চেনেলৰ কাৰণে কিছুমান নতুন সেটিংস লগাব লাগিব তো এতিয়া ইয়াতে চাওক আপোনালোকৰ চেনেল ড্যাশবোৰ্ডটো অন হৈ গৈছে আপোনালোকক জুম কৰি ৰাইট সাইডত দেখাই দিছো আপোনালোকৰ যেটো পুৰণা ইমেইল এডি চেনেল খুলিছিলে সেই চেনেলটো ইয়াতে শো কৰি আছে গতিকে আমি প্ৰথমতে কি কৰিম সেই লোগোটোত আপোনালোকে ক্লিক কৰি দিব এই লোগোটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব সুইচ একাউন্ট বুলি আছে এই সুইচ একাউন্টত আমি ক্লিক কৰি দিব লাগিব সুইচ একাউন্টত ক্লিক কৰি দিলু সুইচ একাউন্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব ইয়াতে বহুখিনি আমাৰ ইমেইল অলৰেডি আছে আমাৰ যেটো নতুন আমি চেনেল খুলিছিলো সেই চেনেলটোত আমি ক্লিক কৰি দিম আমাৰ নতুন চেনেলটো এটো তো আমি এটোত ক্লিক কৰি দিম ইয়াৰটেক বানত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোক অলপমান সময় ল'ব অলপমান সময় লৈ আপোনালোক এনেকুৱা এখন ষ্টুডিও ইন্টাৰফেসলৈ লৈ যাব ঠিক আছে তো ইয়াতে আপোনালোকে সকলোখিনি কাম কৰিব লাগিব যিখিনি কাম কৰাৰ পিছত আপোনালোকৰ চেনেলটো সম্পূৰ্ণৰূপে খোলা যাব বুলি ইউটিউব এলগৰিথমে ভাবি ল'ব ঠিক আছে তো এতিয়া চাওক আপোনালোকে ইয়াতে লিখা গৈছে ঠিক আছে এতিয়া এটা সেটিংস আপোনালোকক মই বুজাই দি আছো আপোনালোকে কি কৰিব তলত যেটো এটা লেফট সাইডৰ কৰ্নাৰত সেটিংসৰ লোগো দেখা পাইছে সেই সেটিংসৰ লোগোটোত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক এই লোগোটো আপোনালোকে দেখা পাইছে এই লোগোটোত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক এবাৰ ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখা পাব যত বহুকেইটা সেটিংস দি থৈ দিছে ইয়াতে চাওক বহুকেইটা সেটিংস দি থৈ দিছে আপোনালোকে পঢ়ি চালে হল আপোনালোকে ইয়াতে জাস্ট তিনিটা সেটিংস চেঞ্জ কৰিলে হল প্ৰথমতে ঠিক আছে জেনাৰেল দিছে জেনাৰেলত USD ডলাৰ দিছে USD ডলাৰে থাকিব দিয়ক নেক্সট আপোনালোকে চেনেলত ক্লিক কৰক চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কান্ট্ৰি অফ ৰেসিডেন্স যেটো দিয়া আছে এই কান্ট্ৰি অফ ৰেসিডেন্সটো আপোনালোকে ইউনাইটেড ষ্টেট সিলেক্ট কৰি ললে হল ঠিক আছে তো তাৰ পিছত আপোনালোকে এডভান্স সেটিংসত যাব এডভান্স সেটিংসত গৈ কিনে আপোনালোকে চেনেলটো ইয়াতে নো সেট দিস চেনেল ইজ নট মেড ফৰ কিডস আপোনালোকে হেতু সিলেক্ট কৰি লব ঠিক আছে তো এটো সিলেক্ট কৰি ললে আপোনালোকে তলৰ যিবিলাক অপচন আছে সেটিংস আছে সেইবিলাক সেম থাকিব দিলে হল আপোনালোকে এটা ফিচাৰ এলিজিবিলিটিত আপোনালোকে 2 নম্বৰ সেটিংসটো অন কৰি ললে হল মোবাইল ভেৰিফিকেশন যেটো বহুত ইম্পৰ্টেন্ট বস্তু হয় মোবাইল ভেৰিফিকেশন যদি মোবাইল নম্বৰ ভেৰিফিকেশন নকৰে তেতিয়া হলে আপোনালোকে থাম্বনেইল দিব নোৱাৰে আপোনালোকৰ নিজৰ ভিডিওত লাইভ ষ্ট্ৰীম কৰিব নোৱাৰিব বা আপুনি 15 মিনিটত কৈ দীঘল ভিডিও দিব নোৱাৰিব মোবাইল ভেৰিফিকেশন যেটা কৰিব তাৰ পিছত এই বস্তুখিনি আপোনালোকে পাই যাব বাকি আৰু 3 নম্বৰ যেটো এডভান্স ফিচাৰ আছে এটো আপোনালোকৰ 4-5 দিন পিছত বা 2 দিন পিছত আপোনালোকৰ অটোমেটিক্যালি এটো অন হৈ যাব আপোনালোকে যেটা ভিডিও দিয়া
কৰিব ঠিক আছে নেক্সট আপোনালোকে আপলোড ডিফল্টছত ক্লিক কৰক আপলোড ডিফল্টছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব টাইটেল ডেসক্ৰিপচন এইবিলাক ভিডিও যেতিয়া আপলোড কৰিব তেতিয়া আপোনালোকে দিলে হ'ল বাকি ভিজিবিলিটিটো আপোনালোকে আনলিষ্টেড কৰি ৰাখিব লাগে সদায় এটো বহুতে ভুল কৰে সবৰে পাব্লিকে কৰা থাকে কাৰণ যেতিয়া তেতিয়া ভিডিও আপলোড কৰি দিয়ে এটা ভিডিও আপলোড কৰা টাইমিং বাছি লব আপোনালোকে ৰাতিপুৱা কৰে নে দুপৰীয়া কৰে ভাটিবেলা কৰে নে ৰাতিও কৰে আপোনালোকে এটা টাইমিং বাছি লব লাগিব কোনটো টাইমত ভিডিও আপলোড কৰে যেতিয়া আপুনি ভিডিও আপলোড কৰিব সেই টাইমিংটোতে আপোনালোকে আপলোড কৰিলে হ'ল ইউটিউবৰ ৰুলছ আছে কিছুমান বস্তু বহুতখিনি কথা কৈছো আগৰ ভিডিওবিলাক আপোনালোকে চোৱা নাই যদি চাব ঠিক আছে তো তাৰ পিছত আপোনালোকে এডভান্স সেটিংছত ক্লিক কৰি দিয়ক এডভান্স সেটিংছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব কেটেগৰী আপোনালোকৰ যেটো ভিডিওৰ কেটেগৰী হ'ব সেইটো আপোনালোকে যেটো ইউএসএ চেনেল বনাইছে ইউএসএ চেনেল মানে আপোনালোকৰ বেছি ভাগৰে এন্টাৰটেইনমেন্ট কেটেগৰীত চেনেলটো আহি যায় গতিকে আপোনালোকে এন্টাৰটেইনমেন্ট সিলেক্ট কৰি লওক তাৰ পিছত আপোনালোকে ভিডিওৰ ল্যাঙ্গুৱেজ বিলাক এয়া চাইছে ল্যাঙ্গুৱেজ ইউনাইটেড ইংলিশ মই সিলেক্ট কৰি থৈ দিছো ভিডিও টাইটেল এন্ড ডেসক্ৰিপচন ইংলিশ ইউনাইটেড ঠিক আছে তো এই ভিডিওৰ কেটেগৰীটো মই এন্টাৰটেইনমেন্ট লগাই থৈ দিছো ঠিক আছে দেখা পাই আছে আপোনালোকে তো এই বস্তুখিনি কৰি আপোনালোকে কি কৰিব ইয়াতে সেভ অপচনত ক্লিক কৰি দিব ঠিক আছে সেভ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চেনেলটো সম্পূৰ্ণৰূপে খোলা হৈ গল আপোনালোকে জাস্ট ভিডিও কেনেকৈ আপলোড কৰিব লাগে মই ভিডিও বিলাক দি থৈছো আপোনালোকে সেই ভিডিও বিলাক চাই কেনে আপোনালোকে ইউটিউব চেনেলটোত কাম কৰক নিশ্চয় আপোনালোকে সাকসেস লাভ কৰিব পাৰিব ঠিক আছে তো ইউএসএ চেনেলৰ প্ৰফিট এতিয়া মই কৈ আছো আপোনালোকে চাওক আমাৰ যিবিলাক ইন্ডিয়ান ডলাৰ ইন্ডিয়ান ৰুপিস আছে সেই ইন্ডিয়ান ৰুপিস আমি কিমান দিব লাগে 96 দিব লাগে তেতিয়া আমাক আমেৰিকাই $1 দিয়ে ঠিক আছে যদি আমি আমাৰ চেনেলটো আমেৰিকাৰ হয় তেতিয়াহলে আমি কি পাম সেই ভিডিওটোতে $96 পাম আমি ইয়াৰ পৰা আমি যদি ভিডিও কৰো ইয়াৰ ক্যাটাগৰী বা আমি এই কান্ট্ৰি সিলেক্ট কৰি কেনে যদি ভিডিও আপলোড কৰি থাকো তেতিয়াহলে আমি 96 টকা পাব লাগিলে ইয়াতে $1 দিয়ে ঠিক আছে গতিকে আমি যদি ইউনাইটেড ষ্টেটছৰ কান্ট্ৰি সিলেক্ট কৰি যদি আমি ভিডিওটো বনাও আপলোড কৰো তেতিয়া আমাৰ ম্যাক্সিমাম অডিয়েন্স খিনি আমাৰ ম্যাক্সিমাম ভিউয়াৰ্স বিলাক কৰ হ'ব বাহিৰা দেশৰ হ'ব আমেৰিকাৰ হ'ব ইংলেণ্ডৰ হ'ব অষ্ট্ৰেলিয়াৰ হ'ব বহুত যিমান ডাঙৰ দেশ আছে সেইবিলাকৰ পৰা আমাৰ চেনেলত ভিউজ আহিব আৰু তেতিয়া আমাৰ চেনেলৰ আৰ্নিংটো ডাবল গুণ বেছি হৈ যাব এতিয়া যদি আমি $100 ইনকাম কৰাৰ কাৰণে যদি আমাক সাপোজ 1 লাখ বা 2 লাখ ভিউজ লাগে মই কথাটো কৈ দিছো তেতিয়া আমাৰ কি কৰিব 10,000 20,000 ভিউজতে আমাৰ $100 তকৈ বেছি ইনকাম আহি যাব তো আপোনালোকে এবাৰ কৰি চাওক বহুতে ইতিমধ্যে আৰম্ভ কৰিছে বহুতে আগুৱাই গৈছে এনেকুৱা ইউএসএ চেনেল বনাই কেনে বহুত টকা ইনকাম কৰি আছে আপোনালোকে যদি ইউটিউবত সাৰ্চ কৰে বহুত লাখ কন্টেন্ট পাব এনেকুৱাকৈ সেইকাৰণে কৈছো আপোনালোকে জাস্ট চেনেলটো বনাই লওক আৰু চেনেলটোত কেনেকৈ কাম কৰিব লাগে আপোনালোকে মোৰ ভিডিও বিলাক চাওক তো সেইমতে আপোনালোকে কাম কৰে প্ৰসেস এটাই মই কৈছো বাৰে বাৰে প্ৰসেস এটাই জাস্ট আপুনি টাইমিং এটা চেঞ্জ কৰক আৰু বাকি এই ভিডিওটো সম্পূৰ্ণকৈ যদি চাইছে আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ খুলিব লাগে ইউএসএ চেনেলটো তো যদি বুজি পাইছে যদি ভাল লাগিছে ভিডিওটো তেতিয়াহলে ভিডিওটো লাইক কৰি দিবা আৰু এটা কমেন্ট লিখি দিও কোনে কৰ পৰা চাই আছে আৰু আমাৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি আহক কাৰণ আগলৈ এনেকুৱা ভিডিও বিলাক পাই থাকিব আপোনালোকে তো ঠিক আছে বন্ধুসকল আজিলৈ বাই বাই তো